নমস্কাৰ প্ৰিয় দৰ্শক, মই সীমাই আপোনালোক সকলোকে মোৰ চেনেল লাইফ ইজ বিউটিফুলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ঔটেঙাৰ জ্বলা মিঠা আচাৰ। ইয়াৰ কাৰণে মই দুটা ঔটেঙা এনেদৰে ভালকৈ ধুই মিহি মিহিকৈ কুটি লৈছোঁ। আৰু এতিয়া আমি ঔটেঙাখিনি এখন কেৰাহীত পানী মই গৰম কৰি থৈছিলোঁ তাতে দি দিছোঁ। ইয়াতে মই নিমখ অকণমানো দি দিছোঁ যাতে নিমখে ভালদৰে সিজাই দিয়ে। ঔটেঙাখিনি সিজাত সহায় কৰিব নিমখে, আৰু নিমখখিনি সোমাই যাব। আৰু এতিয়া মই এডোখৰ তাৰে উলিয়াই আনি চাইছোঁ ঔটেঙাখিনি ভালকৈ সিজিছেনে। এয়া অলপ সিজিছে, প্ৰায় 70% মান সিজিলে। এতিয়া মই এটা ফুটা লগা কেৰাহীত এনেদৰে কাঢ়ি দিছোঁ, আৰু এখন কাগজত এনেদৰে মেলি মই এটা ভাল ৰ'দত শুকুৱাই ল'লোঁ। ইয়াৰ পানীখিনি নাইকিয়া হ'লত আজি মই আচাৰখিনি প্ৰস্তুত কৰিম। আচাৰ প্ৰস্তুত কৰিবৰ বাবে ইয়াৰ মছলাটো ভালদৰে দিব লাগে। আৰু মছলাটো এয়া মই কি দিছোঁ চাওকচোন। এয়া মই মছলাৰ বাবে ব্যৱহাৰ কৰিছোঁ এচামুচ জিৰা, এচামুচ বগা সৰিয়হ, এচামুচ ধনিয়া গুটি, দুটা শুকান জলকীয়া আৰু আধা চামুচ মিঠি গুটি। মিঠি গুটিটো অলপ কম দিছোঁ, তাৰ তিতা ভাৱটো বেছি বাবে। এতিয়া মই তেল গৰম হ'লত এনেদৰে মই পাঁচফোৰণ কেইটামান দি দিছোঁ। তাতে নিমখ, হালধি আৰু অকণমান শুকান জলকীয়া গুড়ি দি দিছোঁ। মই কাশ্মীৰী মিৰ্চ দিছোঁ, ৰংটো ভাল লাগিব, ৰঙৰ বাবে দিছোঁ। এতিয়া মই ইয়াত ঔটেঙাখিনি দি দিম। ভালদৰে ভাজি লওঁ। এচামুচ জিৰা গুড়ি দি দিছোঁ, এচামুচ ধনিয়া গুড়ি। এতিয়া ভালদৰে লৰাই তল ওপৰ কৰি দিছোঁ, চাৰিওফালে যাতে মছলাখিনি নিমখ হালধিখিনি সোমাই যায়। আৰু এয়া মই পিচি লোৱা মছলা গুড়িখিনি দি দিম। এতিয়া ইয়াৰ দুটামান দি দিম মই। এতিয়া মই ইয়াত গুড় এবাটি এনেদৰে ষ্টীলৰ বাটি এটা কাটি লৈছিলোঁ, সেই গুড় বাটিখিনিও দি দিছোঁ যাতে ঔটেঙা কেঁচা ভাৱটো আমাৰ নেলাগে। যিহেতু জ্বলা মিঠা আচাৰ বনাইছোঁ মই, এইখিনি ভালদৰে লৰাই দিছোঁ। হ'লেই আমাৰ ঔটেঙা আচাৰ। দেখিছেনে কি এটা সুন্দৰ ৰং, খাবলৈ খুব ভাল লাগিব। যিহেতু জ্বলাও হ'ব, মিঠাও